মৰাণ আঞ্চলিক সোণোৱাল কছাৰী উদ্যোগত খিং বাইথো পূজাৰ আয়োজন কৰা হয়। জাতি নিমিত্তে আমাৰ ওম খ্ৰিং বাইথো দেৱতাই নমো ওম ৰাজা খিং দেউতা খ্ৰিং ৰাজা ধৰণী গজাই গুৰু ঢাকনি আপুনি লাখত ফুৰিছে লাখত চাকিছে দিন খাই দিন দেখিছে ৰাতি খাই ৰাতি দেখিছে য'তে আছে তাৰ পৰাই আশীৰ্বাদ কৰক চাৰিমুঠি জীৱ যেন নিষ্ঠাৰ হওক ভাবু আমাৰ এই খ্ৰিং বাইথো পূজাটো আমাৰ সোণোৱাল কছাৰী জাতিটোৰ মংগলৰ লগতে চাৰিমুঠি জীৱৰ মংগলৰ কাৰণে কৰা হয়। এই চাৰিমুঠি জীৱৰটো হৈছে পানীৰ তলত থকা মাটিৰ তলত থকা মাটিৰ ওপৰত থকা আৰু বায়ুমণ্ডলত ঘূৰি থকা সকলো জীৱৰ মংগলৰ কাৰণেই কৰা হয়। খাবলৈ নহয় গুৰটো মোৰে হ'ল হেতাখন ডাঙৰ গাহৰি মাংস ডাল বনি আছে। ইয়াৰ মেইন মালটো হ'ল কচু শাক কচু আৰু গাহৰি মাংস এইটো অলপ পিছত বনিব দাল চাল ভাত চাল খোৱাৰ পিছত এইটো আৰু লগতে আমাৰ এই সোণোৱাল সমাজৰ এগৰাকী মহান ব্যক্তি তথা সাহিত্যিক পেঞ্চনাৰ শ্ৰীমতী লাৱণ্য বৰা তথা তেখেতৰ সুপুত্ৰ শ্ৰীযুত শান্তনু বৰা ডাঙৰীয়াই সোণোৱাল সমাজৰ বাবে এটুকুৰা মাটি দান কৰা ঠাইত এগছি বন্তি প্ৰজ্বলন কৰা হয়।